আজি 171তম সিধু কানু দিৱস তথা হুল দিৱস আৰু এইটো আমাৰ সন্থাল আদিবাসী জনগোষ্ঠীৰ লোকে পালন কৰে তথা আমি সকলো অসমবাসী তথা ভাৰতবাসীয়ে আমি আজিৰ এই দিনটোত 30 জুন তাৰিখে সিধু আৰু কানু দুই ভাইক মনত কৰোঁ তেখেতসকলক শ্ৰদ্ধা কৰোঁ তেখেতসকলৰ যি ষ্টেচু আছে প্ৰতিমূৰ্তি আছে তেখেতক আমি ফুল মালাৰে আমি তেখেতসকলক উৎসৰ্গা কৰোঁ আজিৰ দিনত আমগুৰিত 10:30 বজাত আমাৰ BTCৰ প্ৰধান তেখেতৰ হাতৰ পৰা আমাৰ নতুন সিধু কানুৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল মই অসমবাসী আদিবাসী সকলোৰ হৈ মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে আকৌ এটা ভাল খবৰ আমাক দিছে যে সিধু কানু দুজন ভাইৰ নামত তেখেতে এইটো জায়গাতে আমগুৰিতে এটা অডিটৰিয়াম দিছে অত্যাধুনিকভাৱে অডিটৰিয়াম তেখেতে দিব আৰু তেখেতে পুঁজি আবণ্টন কৰিছে অডিটৰিয়ামৰ কাৰণে 10 কোটি টকা সেয়েহে মই হাগ্ৰামা মহিলা ছাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জানো আজি 30 তাৰিখৰ দিনাই সিধু আৰু কানু মুৰ্মুৱে ব্ৰিটিছৰ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি শাসন সেই শাসন সহিব নোৱাৰি সহ্য কৰিব নোৱাৰি তেখেতে দুই ভাইয়ে 10,000তকৈ অধিক সান্থাল আদিবাসী লোকক গোট কৰাই এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজিছিল আৰু সেই যুঁজটো 1 বছৰ পাৰ হৈছিল কিন্তু বেছি দীঘলীয়া হ'ব নহ'ল কাৰণ তেখেতক এই দুজন ভাইক তেখেতসকলে খোলা জাগাত এটা গছত তেখেতসকলে ফাঁচি দি মৃত্যুবৰণ কৰিছিল সেয়েহে আমি তেখেতৰ মহান কামৰ সেই দুই ভাইৰ মহান কামক আমি শ্ৰদ্ধা জনাওঁ আৰু আমি এতিয়ালৈ জনাই আছোঁ আগলৈ আমি জনাই থাকিম আৰু মই আজিৰ এই দিনত মই আমাৰ সমূহ ৰাইজক আহ্বান জনাব বিচাৰোঁ যেনেকৈ সিধু আৰু কানুৱে যি অত্যাচাৰ সমাজৰ মাজত হৈছিল সেই অত্যাচাৰ সহিব নোৱাৰি তেখেতসকলে আগবাঢ়ি আহিছিল ঠিক তেনেদৰে মই আমাৰ ৰাইজক সকলো ৰাইজকে আগবাঢ়ি আহি নিজৰ সমাজৰ যি অত্যাচাৰ সেই অত্যাচাৰবোৰ নিৰ্মূল কৰাৰ কাৰণে মই মানে অনুৰোধ জনাইছোঁ আৰু লগতে এই নিৰ্মূলটো সম্ভৱ হ'ব যদি আমি সকলো মানে আমি শিক্ষাত আমি আগবাঢ়ি আহিব লাগিব যদি শিক্ষাৰ অবিহনে আমাৰ ছ'চাইটিৰ ৰিফৰ্ম হোৱাটো অসম্ভৱ যেন দেখা পায় গতিকে মই সমূহ ৰাইজক আহ্বান জনাওঁ আমাৰ কণ ল'ৰা ছোৱালীবিলাকক আমাৰ শিক্ষাত পৰিৱেশটো আমি মানে আগবঢ়াই নিব লাগিব